হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মুৰ্গী মাংসৰ সৈতে লাই শাকৰ জলকীয়া ভাজি। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াত কেৰাহীত মই তেল দি দিছোঁ। এয়া আজি বনাবলগীয়া মুৰ্গী মাংস আৰু লগতে এয়া কাটি থোৱা লাই শাক। এইবিলাক ধুই ভালদৰে মই কাটি থৈছোঁ। আৰু এয়া ওচৰতে আছে অলপমান মিট মছলা, জলকীয়া আৰু জিৰা গুড়ি, আদা নহৰু পিছা, কাটি থোৱা পিঁয়াজ, লগতে ধনিয়া। এতিয়া তেলখিনি গৰম হ'লত মই এয়া পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে পিঁয়াজখিনি লৰাই দিছোঁ আৰু ইয়াত অলপ হালধি দি দিছোঁ। তাৰ পাছত এতিয়া কাটি থোৱা জলকীয়াখিনি মই তেলতে দি দিছোঁ। মাংসখিনি মুৰ্গী মাংস যদিও ইয়াত খুবেই তেল হৈছিল, আৰু এতিয়া আঘোণ মাহত হাঁহ আৰু মুৰ্গী আদি চৰাইবোৰৰ প্ৰায় তেল হয়। এতিয়া মাংসখিনি কেৰাহীত দি দিছোঁ আৰু মাংসখিনি ভালদৰে লৰাম, কিয়নো তেলখিনি গোটেই মাংসত ভালদৰে মিহলি যোৱাকৈ ভালদৰে লৰাব লাগিব। এতিয়া নিমখখিনি মাংসৰ জোখত দিব লাগিব আৰু ভালদৰে মিক্স হোৱাৰ পাছত ঢাকোনখন লগাই দিম। আৰু এতিয়া মাংসখিনি চাইছোঁ আৰু মাংসখিনিৰ তেল ওলাবলৈ ধৰিছে। এতিয়া মই কাটি থোৱা লাই শাকখিনি দি দিম। এতিয়া লাই শাকখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে লাই শাকখিনি সিজে। আৰু এতিয়া ঢাকোন লগাই দিছোঁ মই। আৰু অলপ পাছত এনেধৰণৰ হ'ল। আৰু এয়া এতিয়া মই ইয়াত বাকী থকা মছলাখিনি দিম। এয়া আদা আৰু নহৰু পেষ্ট দি দিছোঁ আৰু লৰাই দিছোঁ ভালদৰে। আৰু এয়া হৈছে জিৰা গুড়ি আৰু এয়া মিট মছলা আৰু লগতে দুখিলা তেজপাত দি দিছোঁ। এয়া এতিয়া ধনিয়া পাত, কাটি থোৱা পাতখিনি মই দি দিছোঁ। মাংস আৰু লাই শাকৰ জলকীয়া ভাজিকণ মোৰ হৈ গ'ল। এইফালে মই বনাইছোঁ আলু আৰু মুৰ্গীৰ সৈতে জুলীয়া ভাত হয়। মানে মই বেঙেনা এটা পুৰি লৈছোঁ আৰু বেঙেনাৰ পিটিকা কৰিম। বেঙেনাটো পুৰি হৈ গ'ল। এতিয়া মই এখন চামুচেৰে এই বেঙেনাখিনি ঠাৰিডালৰ পৰা এৰুৱাই ল'ম। এতিয়া মই বেঙেনাটোত কাটি থোৱা পিঁয়াজ, কাটি থোৱা আদা আৰু জলকীয়া, নহৰু এইবিলাক দি দিছোঁ আৰু লগতে ধনিয়া পাতো দি দিছোঁ। আৰু এই বেঙেনা পিটিকাখিনিত নিমখ আৰু কেঁচা মিঠাতেল দি ভালদৰে মিশ্ৰণটো লৰাই দিম। আৰু এয়া আমাৰ বেঙেনাৰ পিটিকা হৈ গ'ল। এয়া মাংস আৰু আলুৰ জুলীয়া, এয়া জলকীয়া ভাজি, জলফাই আচাৰ, বেঙেনা পিটিকা আৰু আমাৰ এয়া আজি ভাত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব। ধন্যবাদ।